हेलो एवरीवन एंड वेलकम बैक टू माय चैनल। नमस्कार। जैसे कि आप लोगों ने मेरे चैनल को देखते हैं लेकिन सब्सक्राइब नहीं करते हैं, तो इस बांधा के लिए तो जोर सब्सक्राइब बनता है भाई लोग। तो गाइस आजिर भिडिओ तो অসমীয়াতে বনাম নে কি কোৱা গাইস। আজি আপোনালোকক দেখুৱাবলৈ গৈ আছো হৰণীয়া কছাৰীসকলৰ আটাইতকৈ ডাঙৰ উৎসৱ বাগুখাই অহা বহাগ মাহৰ 5 তাৰিখ আৰু 6 তাৰিখে হ'বলৈ গৈ আছে, যাতে সকলোৱে আহে আৰু সকলোকে লগ পাম বুলি আশা কৰিছো না কি কোৱা। তো লগ পাই আছো গাইস, তো সকলোৱে আহিলে হ'ল। তাৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলি আছে, তো আজি তাকে আপোনালোকক দেখুৱাবলৈ গৈ আছো। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, শেষলৈকে চালেহে মজাটো পাব, নহ'লে কোনো মজা নাপাব। তো গাইজ ফাইনেলি আমি এতিয়া পালোহি আৰু এতিয়াও বহুত কাম বাকী আছে। তো আপোনালোকক সকলো দেখুৱাই আছোঁ কেনেকুৱা কি বনাইছে। তাৰখন চাই লওক এবাৰ ওচৰৰ পৰা। তো গাইজ আপোনালোকক মেইন মন্দিৰটো দেখুৱাই আছোঁ। এইটোৱে হৈছে মেইন মন্দিৰটো গাইজ, চাব পাৰে ধুনীয়াকৈ বনাইছে পূৰা বাঁহৰে আৰু ওপৰত খেৰ দিছে। তো ইফালে আছে মেইন ষ্টেজটো আৰু এইখন হৈছে ব্ৰিজ। তো কি মজাকৈ বনাইছে ব্ৰিজখন। এতিয়া বৰ্তমান বন্ধ কৰি থৈ দিছে ব্ৰিজখন, সম্পূৰ্ণ হোৱা নাই যিহেতু বহুত কাম এতিয়াও বাকী আছে। অভাৰ ব্ৰিজে আৰু না। আৰু এইটো হৈছে অতিথিশালা, আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ বনাইছে। ভিতৰত এবাৰ সোমাই চাওঁ। কি মজাকৈ বনাইছে। অতিথিশালাৰ পৰা ওলায়ে ধুনীয়াকৈ ব্ৰিজখন পায়। তো এইখনে হৈছে ব্ৰিজখন, ইমান ধুনীয়াকৈ বনাইছে। 30% হে হৈছে আৰু 70% বাকী আছে। ভোজনালয়, তো ইফালে ভাত খাবৰ কাৰণে ব্যৱস্থা কৰিছে। ইফালে চাব পাৰে বহুত দূৰত হয়, দূৰত হোৱাটোৱে ভাল, বহুত লেতেৰা হৈ যাবতো, তো সেইকাৰণে বহুত দূৰত আছে। বহুত বেছিয়ে আহি ভাল লাগিছে। তো আপোনালোকে এবাৰ চাবলৈ আহক কেনেকুৱা কি বনাইছে। তো আৰু সেইদিনাখনতো বহুত বেছিয়ে ভাল লাগিব আৰু বহুত বেছিও মানুহ হ'ব। তো আপোনালোকে এবাৰ আহি চাই যাওক আগতে, আৰু সেইদিনাখনো আহিব। তো সকলোকে লগ পাম বুলি আশা কৰিছোঁ। আৰু এজন লগ আহি আছে, চাব পাৰে পুৰা চাইকেল লৈ। ইফালে বন্ধচোন, ইফালে বন্ধ আছে পুৰা, ইফালে আৰু আছিলে এনেকুৱাকে। বেয়া 30% হৈছে আৰু 70% বাকী আছে। এইখনে হৈছে মেইন গেটখন গাইজ। আৰু বাহ পূজা আমাৰ গাঁৱৰ ওচৰতে হ'ব এইবাৰ, ঝাৰগাঁও বুলি কয়। তো আমাৰ পূৰা ওচৰতে আৰু খোজকাঢ়ি আহিব পাৰে। তো ইয়াতে হ'ব, তো বহুত বেছি ভাল লাগিব আৰু সকলোৱে আহিব, সকলোকে লগ পাম না কি কোৱা। আহিব সকলোৱে। এই যাই গেলা মোক কথাই দি